হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া গৈ আছোঁ টাউনলৈ আৰু বজাৰ কেইটামান কৰিব আছে, তাকে টাউনলৈ ওলাই আহিলোঁ। আৰু এইকেইদিনতে আমি এঠাইলৈ গৈ আছোঁ, সেইকাৰণে বজাৰ কেইটামান কৰিছোঁ আৰু সৰু সুৰাকৈ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি শেষত চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া বজাৰ পালোহি, বজাৰ কৰিম আৰু কিবাকিবি। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। হেল্ল' এভৰিৱান, আৰু কালি বজাৰ কৰি আহি ভিডিঅ' কৰা নহ'ল আৰু ভিডিঅ' আজি কৰিছোঁ। আৰু কালি যে কৈছিলোঁ আপোনাৰ এঠাইলৈ গৈ আছোঁ বুলি, হয় আজি আমি যাম গুৱাহাটীলৈ। আৰু এতিয়া আমি নামঘৰৰ পৰা আহোঁগৈ, সেয়া লৈ আহোঁগৈ আখীবাদ, ভালে কুশলে যাত্ৰাটো যেন যায় তাৰে আখীবাদ লৈ আহোঁগৈ। আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। নহ'লে সেইফালে আমাৰ ধুন হাই তেতিয়া হাই কৈ দিয়া ধুনু যায় নামঘৰলৈ। গৈ আহোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। সেইফালে এতিয়া নামঘৰ পাই গ'লোহি। এই আমাৰ এতিয়া নামঘৰলৈ গৈ আছে। আৰু এতিয়া নামঘৰৰ পৰা আহিলোগৈ আৰু এতিয়া কিবাকিবি বস্তু ভৰাব আছে, ভৰাই লওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইফালে এতিয়া কাপোৰ পেকিং কৰা হৈ গ'ল মোৰ, আৰু ইহঁতৰ ভাগৰ কাপোৰ, দেউতাকৰ গোটেইখিনি একেলগতে লৈছোঁ আৰু বাবে ইমানেই আৰু। দাদা দিদি আকৌ শুনো কিনি যাম আমি। এয়া এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ থাকোঁ আৰু ভিডিঅ' আপোনালোকে চাই থাকিব শেষলৈকে, কি আপোনালোকক দেখাব পাৰোঁ। এইফালে এতিয়া গাড়ীত তেল ভৰাবৰ কাৰণে সোমালোঁ। এয়া এতিয়া আমি আহি পালোহি যোৰহাট। পাবহি হৈছে আৰু বেছি ডোখৰ নাই গুৱাহাটী। আহি ৰাতিপুৱাই গ'ল আৰু এইফালে এতিয়া গৈ আছোঁ আৰু ৰাস্তাতে এইখন দোকানত চাহ খাবৰ কাৰণে সোমালোঁ ৰাতিপুৱা। এতিয়া চাহ খাই লওঁ আৰু এইফালে আমাৰ ধুন সাৰ পাই গ'ল, শুই আছিলে, এতিয়াহে গম পাইছে সি গাড়ীত আকৌ গৈ আছোঁ বুলি।
আপোনাক কৈছোঁ ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক